थांनायनि सिगां जों गासैबो गसङै दे गोबाङानो बे जों वर्शिप बाख्नायनि सिबिनायखौ मोनफैयाखै मेथाइ खननो समफोरखौ मोनाखै बेनिखाय जिहेतु जोंहा बर'दिन ना मेन हिसाबै जोंहा मैया थांबाय दिनै आरो 26 तारिखखौ जों आरोबाव लादेरनानै बर'दिन जों फालिबावदों बेनिखायनो जों लोगोसेयै ख्रीष्ट बर' मेथाइनिफ्राय 29 नाम्बार बे पापि हायावनो जिसु राजाया सफैबाय मानसि महरै जों आखाइ खबनानै लोगोसेयै जों रोजाबनि दे रोजाबना होनाय सिगां फै जिसु राजाया सफैबाय मानसि महरै पापि हायावनो जिसु राजाया सफैबाय मानसि महरै কৰা নাছিলো যেতিয়া মই তাৰপিছত যেতিয়া যিশুক মই গ্ৰহণ কৰিছিলো মোক কি কৈছিলে মানুহবিলাকে এই বড় ধৰ্ম লল মানুহবিলাকৰ ধাৰণাটো এনেকা এই বড় ধৰ্ম লল বুলি কৈছে ধৰ্মটো কাৰো পাৰ্চনেলি নহয় নিজৰ ব্যক্তিগত হয় মানুহবিলাকে মানে খ্ৰীষ্টানটো মেজৰিটি বিটিআৰ কাৰ আছে বড় জনগোষ্ঠীৰ আছে সেইকাৰণে চকুটো কাটা কৰে বড়বিলাকৰ কৰে আৰু যেতিয়া কোনোবা এটা বেলেগ জাতিয়ে যদি যিশুক বিশ্বাস কৰে মানুহবিলাকে কি কয় বড় ধৰ্ম লল যেতিয়া নাগালেণ্ডত মই গৈছিলো নাগালেণ্ডত নাগাবিলাক প্ৰত্যেক খ্ৰীষ্টান আছে আৰু তাতে কিছুমান বেলেগ জাতীয় খ্ৰীষ্টান আছে বেলেগে কয় এই হেতে নাগা ধৰ্ম লল লিখিছে আৰু বেলেগ যেতিয়া খাচীয়া আমি শ্বিলঙত যাওঁ খাচীয়াবিলাক খ্ৰীষ্টান আছে তাতে এটা দুটা বেলেগ জাতিৰ খ্ৰীষ্টান আছে তেওঁলোকে খাচীয়া হ'লে হেতে খাচীয়া ধৰ্ম লল যদি এনেকৈ আমি চাওঁ গোটেই পৃথিৱীতে গোটেই জনগোষ্ঠীতে গোটেই পৃথিৱীতে কি প্ৰত্যেক ভাষা প্ৰত্যেক জাতিতে যিশুক বিশ্বাস কৰা ব্যক্তি আছে তেনেহ'লে আমি কাৰ ধৰ্ম লৈছো আমি ইয়াতে বাইবেলত পঢ়িছে বাইবেলে কোনো এটা জাতিক তেওঁ সম্বোধন কৰা নাই সকলো জাতিক বুলি কৈছে কোনো জাতি নাই তাতে পিছ নকৰা বা বাদ নকৰা সকলো জাতি আমি যেতিয়া ফৰেন কাণ্ট্ৰি যাওঁ সকলো দেশতে যিশুক বিশ্বাস কৰা মানুহ আছে আমাৰ নেপালীটো বামুণো আছে চেত্ৰীও আছে বিশ্বকৰ্মাও আছে বহুত হেৰি আছে তো এনেকৈ সকলো জাতিৰ কাৰণে ঈশ্বৰ কি কৰিলে বুলি কৈছে যিশু তেওঁ এই সংসাৰত তেওঁ মানুহৰূপী দেহত আহিব লগা হ'ল সেইটো তেওঁ মৰম কৰাৰ কাৰণে তেওঁ আমাক মৰম কৰাৰ কাৰণে তেওঁ আমাক মৰম কৰিছিল আৰু কিয় মৰম কৰিছিল যেতিয়া আমি আদি পুস্তকত যেতিয়া আমি চাওঁ কিয় তেওঁ মৰম কৰিছিলে মই অলপ যোৱাকালি ৰিপিট কৰি দিছো কিয় তেওঁ মানুহক মৰম কৰিছিলে কিয়নো মানৱ জাতিক যেতিয়া ঈশ্বৰে বনাইছিলে যেতিয়া মানৱ জাতিক ঈশ্বৰে বনাইছিলে তেওঁৰ নিচিনাকৈ বনাইছিলে আৰু তেতিয়া পাপবিহীন বুলি কৈছে মানৱ জাতিক যেতিয়া ঈশ্বৰে সৃষ্টি কৰিলে সৃষ্টি কৰা তেওঁ মাটিৰে তেওঁ নিৰ্মাণ কৰিলে আৰু তেওঁৰ নাকত হেৰি কি কৰিলে তেওঁৰ আত্মাটো ভুকি দিলে আৰু মানুহটো জিন্দা হ'ল বুলি কৈছে মানুহটো এটা জিন্দা এটা ব্যক্তি হ'ল আৰু তেওঁ নিজৰ নিচিনাকৈ মানুহক বনাইছে নিজৰ নিচিনা নিজৰ প্ৰতিমূৰ্তি বনাইছে নিজৰ প্ৰতিমূৰ্তিতে ঈশ্বৰে আমাক কি কৰিছে নিৰ্মাণ কৰিছে নিজৰ প্ৰতিমূৰ্তি নামক ঈশ্বৰ কি কৰিছে বনাইছে আৰু সেই যেতিয়া ঈশ্বৰে বনাইছিলে মানুহ জাতিক সৃষ্টি কৰিছিলে যেতিয়া আমি আজিৰ পৰা বহু বছৰ আগত চাওঁ যেতিয়া ঈশ্বৰে যেতিয়া আমাক বনাইছিলে তেতিয়া আমাৰ তাত পাপ নাছিলে বুলি কৈছে পাপ নাছিলে আদি পুস্তক যেতিয়া আমি পঢ়ি চাওঁ বাইবেলৰ পুস্তক যেতিয়া আদি পুস্তক আছে তেতিয়া আমি তাত পঢ়ি চাওঁ মানুহক যেতিয়া প্ৰথম ঈশ্বৰে সৃষ্টি কৰিছিলে পাপৰ লগতে ঈশ্বৰে মানুহক সৃষ্টি কৰা নাছিলে
পাপৰ লগতে ঈশ্বৰে সৃষ্টি কৰা নাছিলে আৰু তেতিয়া মানুহবিলাকৰ মৃত্যু হোৱা নাছিলে যেতিয়া ঈশ্বৰে আদাম ইভক বনাইছিলে আদাম হাব্বাক বনাইছিলে তেতিয়া তেওঁলোকে মৰিব লগা হোৱা নাছিলে তেওঁলোকৰ বয়সৰ সীমাও নাছিলে তেতিয়া তেওঁলোকে ঈশ্বৰৰ লগতে আছিলে তেওঁলোকৰ ঈশ্বৰৰ লগতে কথা পাতিছিলে তেওঁ ঈশ্বৰৰ লগতে থাকিছিলে ঈশ্বৰৰ লগতে খাইছিলে যেতিয়া মাজত পাপ বুলি কোৱা এটা বস্তু আহি গ'ল এই পাপৰ কাৰণে কি হৈছে মানুহবিলাকৰ জীৱনত মৃত্যুটো আহি গ'ল পাপৰ কাৰণেহে মানুহবিলাকৰ জীৱনত কি আহি গ'ল মৃত্যু আৰু পাপটো কেনেকৈ আহিল বুলি ক'লে ঈশ্বৰে যি দুজন ব্যক্তিক সৃষ্টি কৰিছিলে সেই দুজন ব্যক্তিক ঈশ্বৰে সকলো কথা কৰিবলৈ দিছিলে সকলো অধিকাৰ তেওঁলোকৰ হাতত দিছিলে কিন্তু এটা আজ্ঞা দিছিলে তোমালোকে সকলো কাম কৰিবা কিন্তু এটা কাম কৰিব নালাগে দেই বুলি তেওঁলোকে কৈছিলে যি গছ মই দিছিলোঁ সেই গছৰ পৰা তোমালোকে এইটো ফলটো খাব নালাগে দেই বুলি তেওঁলোকে কিন্তু তেওঁলোকক কোনোবা ফুসলাই কিনে কি কৰিলে সেই গছৰ ফলটো খাবলৈ তেওঁলোকে বাধ্য কৰা নাই এই ঈশ্বৰৰ আজ্ঞাধীন হোৱাৰ কাৰণে ঈশ্বৰৰ আজ্ঞা উল্লংঘন কৰাৰ কাৰণে আদম ইবৰ যোগেদি এই সংসাৰত কি হ'ল পাপটো সোমাই আহিল আদম ইবৰ যোগেদি এই সংসাৰত পাপটো সোমাই আহিল তেওঁলোকেও ঈশ্বৰৰ পৰা কি হ'ল দূৰত্ব হৈ গ'ল ঈশ্বৰৰ পৰা তেওঁলোকেও সেই যিটো আদনৰ বাগিচা আছিলে যিটো যি বাগিচা তেওঁলোকক ৰাখিছিলে এটা তাতে শান্তিৰ বাগিচা তাৰ পৰা ঈশ্বৰে তেওঁলোকক খেদাল কিয়নো তাতে পাপ লগত তেওঁলোকৰ সম্বন্ধ নাছিলে তাতে পাপ থকা ব্যক্তি পাপী হোৱা ব্যক্তি তেওঁলোকে তাতে থাকিব নোৱাৰিছিল ঈশ্বৰে তাৰ পৰা তেওঁলোকক খেদাই দিলে আৰু মানুহৰ জীৱনত এনেকুৱা কি হ'ল মানুহবিলাক আদম ইভক যেতিয়া তেওঁৰ পৰা খেদাই দিলে এনেকৈ বহুত তেওঁলোকৰ যোগেদি সংসাৰটো গোটেইখিনি বিয়পি পৰি গ'ল ভৰি পৰি গ'ল আৰু তথাপিও মানুহবিলাকে ঈশ্বৰক কি কৰিব খুজি আছে এতিয়াও বিভিন্ন মাধ্যমেৰে ঈশ্বৰক মানুহবিলাকে সেই যিজন ঈশ্বৰক সৃষ্টি কৰা ঈশ্বৰক মানুহবিলাকে কি কৰি আছে ওচৰলৈ যাব বিচাৰিছে পাপৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহবিলাকে বিভিন্ন মাধ্যমৰ যোগেদি কি কৰি আছে বিচাৰি আছে বিভিন্ন মাধ্যমৰ যোগেদি আমি সংসাৰত এটা দেখা পাওঁ বহুত ধৰণৰ ধৰ্মাৱলম্বীবিলাক মানুহ আছে তেওঁলোকে সকলোকে এটাই বস্তু লাগে পৰিত্ৰাণ লাগে তেওঁলোকে জানে সকলোৱে জানে যে মানুহ পাপী হয় আৰু আমাৰ বাইবেলতো লিখা আছে মানুহ পাপী হয় তেওঁলোকে সকলোৱে জানে যে মানুহ পাপী আমি এটা বাইবেলৰ খণ্ড পঢ়িম ৰোমী 3:23 সংসাৰত থকা মানুহবিলাকে এটাও ধৰ্মী নহয় বুলি কৈছে ৰোমী 3:23 ৰোমিয়া 3:23 আজিৰ পৰা 2025 বছৰ আগত যি মানৱ জাতি সংসাৰত পাপত আছিলে আৰু পিতৃ ঈশ্বৰ সেই পাপৰ কাৰণে পিতৃ মানৱ জাতি পৰিত্ৰাণ বিচাৰি হাৱা তুলি খাই আছিলে আৰু সেই হাৱা তুলি হোৱা সময়ত পিতৃ ঈশ্বৰ তুমি এটা মানৱ হৈ মানে এই সংসাৰত আহিলা আৰু গোটেই মানৱ জাতিৰ কাৰণে পিতৃ তুমি ক্ৰুচত তেওঁলোক তুমি পিন্ধিলা আৰু সেই ক্ৰুচৰ তেজৰ যোগেদি মানুহবিলাকে পৰিত্ৰাণ পাব পাৰিছে আৰু স্বয়ং ময়ো এক সময়ত এনেকুৱাই পৰিত্ৰাণৰ বিষয়ে খবৰ কৰি খাইছিলোঁ কিন্তু সঠিক সময়ত যদি তুমি মোক পৰিত্ৰাণ দিলা মই তোমাক বিশ্বাস কৰিবলৈ পাৰোঁ তোমাক ধন্যবাদ দিছোঁ বিশেষকৈ এই সময়ত যি বাক্য মই তোমাৰ যোগেদি বিলালো ঈশ্বৰ এই বাক্যৰ যোগেদি আশীৰ্বাদ কৰা মই আৰু সকলো সন্তানে আশীৰ্বাদী পাত্ৰ হ'ব এই ছুটি জাষ্ট এটা খ্ৰীষ্টান নামত বিচাৰিছোঁ আমেন गेलागाव बग्रिबारि बेप्टिस्ट मण्डलिनि जि गिर्जा जोबनायनि नुथाय आरोना दायो बयबो खुलुमसालि न'निफ्राय ओंखारबोजोब्बाय आरो जोंहा नै दायो गाव गाव न'आव थांसिगोन जासिगोन गोसोबायदि रंजासिगोन क्रिसमासनि आरो दा मोनायाव सेसन मोनसे दंबावो आरोना गोबां मानसि जायो दे नै बहुद मानसि दङ जोंनि गेलागाव बग्रिबारि बेप्टिस्ट मण्डलियाव गासै 80+ फेमिलिफोर दङ आरोना नुनायाव खिन्थु गामिखौ फिसा नुयो खिन्थु बिराद गिदिरसो गामिया बिराद मेम्बार्सफोर दङ आरो ने जोंनि मण्डलियावबो जोंना नै पास्टरा नै बिथाङानो पास्टर बर्तमान